এই পাগলটো চাইছ কোমল তাকেও ময়ো মাজে মাজে চাওঁ কি তই কি চাই আছ এই মই ঘৰটো চাইছো ইমান ধুনীয়া লাগিছে মই আকৌ ঘৰৰ ভিতৰত থকা মানুহখিনি চাওঁ তাতকেও বেছি ধুনীয়া আৰু কি মানুহ ছোৱালী হেই পাগলটো অকণ ভিতৰৰ পৰা চাওঁ আছে এই নালাগে। নতুনকে ছোৱালী দুজনী আহিছে অ তই কেনেকে গম পালি হে বেগ নিনো ওপৰত কোনে থৈছে 20 টকা লৈছে আচোন চাওঁ এই নালাগে আচোন চাওঁ এই ছাৰ আহি দেখিব এই চাই আহিছে এতিয়া এখন ক'ৰ পৰা আহিছে অ এই নালাগে আচোন আচোন ঐ মোহন ব'ল যাংছো এইটো কি ইচা মাৰিছো এই এই বলচোন বৌ ছাৰ আহি দেখাবলৈ গাড়ী খাব লাগিব একেজনী একে খিৰিকী ওচৰলৈও আহিব নোৱাৰিছে ইমান ব্যস্ত আছে এই বলচোন এই হ'ব যোৱা নাচাওঁ এ মুঠতে দুইটা আহিছো গুচি যাম মাল দুটা চাহে যাম ক'ত বা সোমাই আছে এই ছাৰ আহি পাব এতিয়া হেই এইটো সময়ত ক'ত চাহ আহিছে অ? আৰু চাহ ছাৰ ছাৰ ঐ এফালে আহ এজন এজন কেনে চাহ দুইটা এফালে আহ মৰ্টুল কি হ'ল ঐ? আৰু কিমানলৈকে তুলিম চাহ কি কাম আছিল ইয়াত এই কিবা সুধিছে কমল কি কাম আছিল তোৰ ইয়াত ঐ কি কাম আছিল কাম এটা আছিলে চাহ কি আছিল মই ভাবিছো কাম এটা কৰিব যাওঁ মাল দুটা চাই যাওঁ কি কলি তই ঐ ঐ, ক'ত গৈছা তুমি ছাৰ মই ইয়াক ধৰি আনো বাইকত উঠা বা এটা কুকুৰৰ নিচিনা দৌৰাইছে আৰু এটা বাইকত তুলি লৈ গৈছে আজিকালি মমবিলাক চব চেপাত চেপাত